হৈ যাব আৰু এতিয়া আমাৰ কাৰ্যসূচীটো আগবঢ়াই লৈ যাবৰ কাৰণে সভাপতি কাৰ্যসূচী প্ৰদান কৰিছে আৰু আগবঢ়াই নিবৰ কাৰণে অনুৰোধ জনাইছোঁ। উপস্থিত আমাৰ এই মধ্যমীয়া বিদ্যালয়ত অনুষ্ঠিত হোৱা আজিৰ অনুষ্ঠানলৈ যিসকল বিদ্যালয়ৰ পৰা শিক্ষকসকল আহিছে, যিসকল বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰী আহিছে, সকলোকে মই সভাপতি শুভেচ্ছা জনাইছোঁ। মই এখন বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ, মোৰ ঘৰটো ওচৰতে কাষতে যে বিশেষ কৰিছে নিজৰ মোৰ নাম ভাবি পৰেশ কুমাৰ। ইয়াৰ পিছত হাতে হাতৰ আখৰ লিখা প্ৰতিযোগিতা আৰু বন্ধু বিদ্যালয় উদযাপনৰ আজি মুকলি সভা বঁটা বিতৰণী সভা চলি আছে। আজি সভাৰ উদ্দেশ্য আপোনালোক সকলোৱে জ্ঞাত হয়, সম্পূৰ্ণ হ'বলৈ গৈ আছে। শুনি ভাল লাগিছে যে ক্লাষ্টাৰ ভিত্তিক এখন হাতৰ আলোচনী উন্মোচন কৰা হ'ব। ক্লাষ্টাৰ ভিত্তিক বুলি কোৱাৰ লগে লগে এটা কথা মনলৈ আহিছে, একতাৰ এনাজৰী আপোনালোকৰ ক্লাষ্টাৰত যি শিক্ষকসকলৰ এয়া অটুট থাকক। সকলোকে ধন্যবাদ জনাইছোঁ আৰু মই আশা কৰিম আমাৰ সভাপতি মহোদয় আৰু দীপাংকৰ ডিঙিয়া ছাৰৰ সহযোগত আমি এতিয়া হাতৰ আখৰ লিখা আলোচনীখন উন্মোচন কৰিম। লগতে মই ৰূপাঞ্জলি বাইদেউকো ধন্যবাদ জনাইছোঁ। আমি সকলোৱে তেখেতক জানো, তেখেত এগৰাকী সুদক্ষ লেখিকা। আমি তেখেতৰ বিভিন্ন প্ৰবন্ধ পাই থাকোঁ আৰু এইটো এটা ডাঙৰ এটা প্ৰচেষ্টা বা ডাঙৰ এটা কাম বুলি এইটো কাৰণে কৈছোঁ, নিজে যি পথত আগবাঢ়ি গৈছোঁ ছাত্ৰ ছাত্ৰী বা সমনীয়াসকলক একেলগতে আগবাঢ়ি লৈ যোৱাটো এটা ডাঙৰ এটা কৰ্তব্য। তেওঁ তেনেকুৱা ধৰণৰ এটা কাম হাতত লৈছে। শিক্ষক শিক্ষয়িত্ৰীসকলৰ সহযোগক তেওঁকো মই ধন্যবাদ জনাইছোঁ। লগতে CRCC আমাৰ ললিত ছাৰক ধন্যবাদ জনাবই লাগিব, বৰ ধুনীয়া এটা অনুষ্ঠান ইয়াত সম্পন্ন কৰিছে, ছাৰকো ধন্যবাদ জনাইছোঁ। মই মণ্ডলটোৰ দাপোণ স্বৰূপ আমাৰ কি বিভিন্ন ধৰণৰ হয়তো বস্তু ইয়াত প্ৰস্ফুটিত হৈ উঠিব। এতিয়া এনেকুৱা এটা মুহূৰ্তৰ সাক্ষী হ'বলৈ পাই মই নিজকে ধন্য মানিছোঁ। লগতে এইটো সুবিধা দিয়াৰ কাৰণে ললিত বৰুৱা ছাৰক অশেষ ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকৰ একতা সদায় চিৰদিনলৈ বৰ্তি থাকক। আপোনালোকৰ উদ্যোগত আৰু বহু কাম আগবাঢ়ি যাওক, এনেধৰণে আমি আশীৰ্বাদ কথা দৃষ্টিপাত 2022 ছাত্ৰ ছাত্ৰীৰ দ্বাৰা হাতে লিখা আলোচনী 22জন মণ্ডল, 5জন শিক্ষক আৰু শিক্ষাখণ্ড, তিনিচুকীয়া জিলা। বৰ সুন্দৰ, সকলোৱে চোৱা। হেমন্ত বাগ প্ৰকাশক 22জন মণ্ডলৰ হ'ব শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰীসকল। অলংকৰণ কৰিছে ঈশা শাহ, হিমাংশু মৰাণ, সুমন কুমাৰী গুপ্তা, সন্দীপ সিং ৰাজপুত, ৰূপাঞ্জলি চেতিয়া। বেতুপাত বিজয়া দহোটীয়া বাইদেউ, বিজেতা দহোটীয়া। প্ৰকাশকাল নৱেম্বৰ 2022।
প্ৰতিযোগিতা আৰু বন্ধ বিদ্যালয় উদযাপনৰ যি মুকলি সভা, এই সভাৰ সভাপতি শ্ৰদ্ধাৰ পৰেশ কাকতি ছাৰ, মোৰ অতি শ্ৰদ্ধাৰ জিলা আঞ্চলিক বিষয়া শ্ৰীযুত দীপক বৈভৱ ছাৰে অনুৰোধ জনালে। এতিয়ালৈকে আমি যিখিনি প্ৰত্যক্ষ কৰিলোঁ, বৰ সুন্দৰ অনুষ্ঠানৰ অভিজ্ঞতা আহৰণ কৰিছোঁ। তেখেতৰ এই পদক্ষেপক আমি শ্ৰদ্ধাৰে শলাগিছোঁ। এতিয়া ভাতৰ আখৰ লিখা বুলি ক'লে আমি দেখিবলৈ পালোঁ ME ছেকশ্যনৰ আৰু LP ছেকশ্যনৰ দুয়োখিনি ছাত্ৰ ছাত্ৰীয়ে হাতৰ আখৰ বৰ সুন্দৰ। আমাৰ দুজন CRCC ছাৰ লগতে চাগে আৰু এজনমান ব্যস্ত হৈ আছে। আমি যেতিয়া তেওঁলোকক ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ডলৈ আনিবলৈ যত্ন কৰিছিলোঁ, তেতিয়া অকণমান বিমোৰত কৰিছিলোঁ। আৰু যেনেকৈ নহওক প্ৰতিযোগিতাৰ অংশস্বৰূপে তেওঁলোকৰ প্ৰথম দ্বিতীয় তৃতীয় আমি বাছি ল'বই লাগিব। ছাত্ৰ ছাত্ৰীসকলৰ হাতৰ আখৰ যথেষ্ট উল্লেখনীয় হৈছে। তাৰমানে বেয়া হাতৰ আখৰ অসমাপ্ত শিক্ষাৰহে লক্ষণ বুলি কৈছে। সমাপ্ত শিক্ষা হ'বলৈ হ'লে হাতৰ আখৰ ভাল হ'বই লাগিব। তাৰমানে তেওঁ ক'ব বিচাৰিছে যে গুড হেণ্ড ৰাইটিং ইজ এ নেচেচাৰী পাৰ্ট অফ এডুকেশ্যন। একাডেমিক এক্টিভিটি এটা কৰক। আমি বহু সময়ত বহুত ধৰণৰ আমি নন একাডেমিক আমি দিৱসবিলাক চেলিব্ৰেট কৰি থাকোঁ, খেলা ধূলা পাতোঁ, বিভিন্ন দিৱস আমি চেলিব্ৰেট কৰি থাকোঁ। কিন্তু শৈক্ষিক দিশৰ এক্টিভিটি আমি ক্লাষ্টাৰবিলাকত বা স্কুলবিলাকত খুবেই কম কৰোঁ। কিন্তু আমাৰ কৰিবলৈ বহুত আছে। আমি কুইজ, ডিবেট, আৰ্ট কম্পিটিশ্যন বা আমি এনেকুৱা ধৰণৰ হাতৰ আখৰ লিখা, ৰচনা প্ৰতিযোগিতা, এইবিলাক আমি স্কুলবিলাকত আচলতে পাতি থাকিব লাগে। আৰু আজি ভাল লাগিছে যে তেখেতে আপোনালোকৰ শিক্ষকসকলৰ গোটেইকেইখন স্কুলৰ সহযোগত খুব এটা সুন্দৰ অনুষ্ঠান ইয়াতে অনুষ্ঠিত কৰিছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে। এইটো এদিনীয়া প্ৰচেষ্টা নহয়, আমি জাষ্ট এটা আজি দেখাই দিয়া হৈছে ইয়াতে। ভৱিষ্যতলৈ আমি এনেধৰণৰ এক্টিভিটিবিলাক কৰি থাকিব লাগে। অগ্ৰজসকলে যদি এইখিনি আমি ইনিচিয়েটিভ নলওঁ, তেতিয়াহ'লে তেওঁলোকক হয়তো ভৱিষ্যতে এজন মানুহ গঢ়াৰ ক্ষেত্ৰত বহুতখিনি আশা থাকি যাব। গতিকে আমি যিসকল ইয়াতে শিক্ষক শিক্ষয়িত্ৰী আছে, অগ্ৰজ আছে, আমি এটা ভৱিষ্যতেও যাতে আমি এনেকুৱা ধৰণৰ ইনিচিয়েটিভবিলাক লওঁ, তাৰ এটা আদৰ্শ হিচাপে অনুষ্ঠানটো কৰা হৈছিলে। কোনো ধৰণৰ আমাৰ এইটো ফাইনেন্সিয়েলি ইয়াতে ছাপৰ্ট নাই, আপোনালোকৰ সহযোগত কৰিছে নিশ্চয়। ভাল লাগিছে আহি পিনি, খুব সুন্দৰকৈ অনুষ্ঠানটো হৈছে। আৰু হাতৰ লিখা কথাটো আমাৰ দিহিঙীয়া দেৱে ইতিমধ্যে ক'লেই, মই বিশেষ নকওঁ। হাতৰ আখৰটো আমি যদি ভালকৈ লিখিব নোৱাৰোঁ, পঢ়িব নোৱাৰোঁ, উচ্চাৰণ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি স্কুলত পঢ়াই একো লাভ নাই। আমাৰ ল'ৰা ছোৱালী এতিয়া যদি পঢ়িব নোৱাৰে 6-7ত গৈ, ভালকৈ হাতৰ আখৰকেইটা লিখিব নোৱাৰে, তেতিয়াহ'লেনো আমি বছৰ ধৰি আমি কোৰ্চ শেষ কৰি স্কুললৈ গৈ পিনি আমি ডিউটি কৰি বা ল'ৰা ছোৱালী আমি পাছ কৰাই দি আমাৰনো কিনো লাভ আছে? গতিকে আমি
এটা কি কৰা হ'লে সন্মানীয় ইয়াত উপস্থিত মোৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আজি ক্লাষ্টাৰ লেভেল প্ৰগ্ৰেমৰ লগতে আমাৰ এই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে যি তেওঁলোকৰ প্ৰচেষ্টাত এই জোনাক প্ৰাচীৰ পত্ৰিকাখন তেওঁলোকে তৈয়াৰ কৰি লৈছে, সেইখন মই উদ্বোধন কৰিবলৈ লৈছোঁ। আৰু একচুৱেলি খুব এটা ভাল কেইবাখনো প্ৰাচীৰ পত্ৰিকা তেখেতলোকে বনাইছে আৰু এই প্ৰগ্ৰেমটোৰ লগত সংগতি ৰখা আৰু এখন হৈছে, গতিকে মই তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। NKTV এটা প্ৰগ্ৰাম পাতিছিলে চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এক বিশেষ অনুষ্ঠান প্ৰতিভা সন্ধান। তাত কিন্তু তিনিচুকীয়া জিলাৰ বহুত জেগাৰ পৰা ঠাইৰ পৰা আমন্ত্ৰণ জনোৱা হৈছিলে। এইফালে আপোনালোকে আমন্ত্ৰণ পাইছিলে নেকি বাৰু? মানে আমি কাকপথাৰৰ পৰাও যোৱা দেখিছিলোঁ। আমাৰ মোৰ পানীখোৱা অঞ্চলৰো মই ছখনকৈ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক তালৈ লৈ গৈছিলোঁ আৰু তাত শ্ৰদ্ধাৰ অনুপম দা সাংবাদিক আমি সকলোৱে চিনি পাওঁ NKTVৰ, তেখেতে পৰিচালনা কৰি খুব ধুনীয়া এটা প্ৰগ্ৰাম কৰিছিল। তো মই আপোনালোকক আশা কৰিম, অনুৰোধ জনাইছোঁ, এনেধৰণৰ যদি কিবা আপোনালোকে খবৰ পায় এই ছাত্ৰ ছাত্ৰীসকলক তেনেধৰণৰ প্ৰগ্ৰামত লৈ গৈ দূৰত হ'লেও লৈ গৈ তেওঁলোকক সুবিধাটো দিব। কাৰণ হয়তো নাহিবও পাৰে, কিন্তু আমিতো লৈ যাব পাৰোঁ। সেইবাবে মই আপোনালোকক অনুৰোধ জনাইছোঁ, ইয়াত যিগৰাকী ছাত্ৰীয়ে ইয়াত গানটো গালে ভূপেন্দ্ৰ সংগীত যথেষ্ট কঠিন আৰু তাল মিছ কৰা নাই, ইমান ধুনীয়াকৈ গাইছে, খুব ভাল লাগিলে। এতিয়া ইয়াৰ আগতে ছাত্ৰীগৰাকীয়ে যিটো নৃত্য প্ৰদৰ্শন কৰিলে খুব সুন্দৰভাৱে আৰু এটা তাল মিছ নকৰাকৈ ইমান ধুনীয়াকৈ কৰিছে, নহয় জানো? যদি আপোনালোকে সঁচাকৈ কৈছোঁ ধুনীয়াকৈ কেমেৰা কৰি এটা ধুনীয়া ভিডিঅ' হৈ যাব, হয়নে? তো মই অভিনন্দন জনাইছোঁ। বাপুজী LP স্কুলৰ বিক্ৰম পাহাৰীয়া